19/7/2026 তাৰিখটো পোৱা এটা অভিভপ্তনি সমগ্ৰ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউবাসীৰ কাৰণে। কাৰণ এই দিনটোতে এক প্ৰলয়ংকাৰী বানে এই তিনিখন জিলাকে বহুত ক্ষতিসাধন কৰিলে। বানে পূৰা মানুহৰ ঘৰ দুৱাৰ, জীৱ-জন্তু চব কিমান, আৰু আমাৰ যি গাঁও আছিলে সেই গাঁৱৰ ফালেও পূৰা পানী হৈ গৈছিলে। দেখিছেনে, গাঁৱত পূৰা পানী হৈ গৈছিলে। তাত বেছি উঠিবলৈ নাপালে বাৰু, আৰু গাঁৱৰ আমাৰ পুৰণা ঘৰত অলপ পানী সোমালে। আৰু জাজি নদীত পানী হোৱাৰ কাৰণটো সেইটো চাই লওক। সেইটো পাহাৰটো দেখিছেনে, সেইটো নাগালেণ্ডৰ পাহাৰটো। তাৰ পৰা গোটেই পানীবোৰ আমাৰ নদীলৈ গুচি আহে, জাজি নদীলৈ গুচি আহে, আৰু ফলত ইয়াত পূৰা বানপানী হৈ যায়। এতিয়া বহুত কমি গ'ল, এতিয়া বৰষুণ নিদিলে হয়। তাৰপিছত মই জাজিৰ ফালে চাবলৈ গৈছিলোঁ, পৰিস্থিতিটো কেনেকুৱা। এতিয়া মই আছোঁহি জাজিত, একদম জাজিত, আৰু জাজিৰ অৱস্থা দেখিছেনে কেনেকুৱা হৈ আছে। মানুহৰ ঘৰত একদম এই খিৰিকীলৈকে পূৰা পানী, আৰু এইফালে বোকা, পূৰা বোকাই ভৰ্তি হৈ আছে। এনেকুৱা অৱস্থা হৈ আছিলে। সেইখিনিলৈকে পাইছিলে ন পানী। বহুত কষ্ট হ'ব দেই মানুহখিনি এতিয়া। আৰু আপোনালোকে দেখিছে কিমান পলস পৰি আছে ইয়াত। ঘৰবিলাকৰ এই চিনটো যে দেখিছে, এই ইমানটো চিনলৈকে পূৰা পানী উঠিছিলে, আৰু সেইকাৰণে পূৰা ইয়াত পলস পৰি গৈছে। ওচৰতে পোষ্ট অফিচ এটাও আছিলে, গেলামালৰ দোকান এখনো আছিলে, পূৰা সেই তাত পলস পৰি আছে। আৰু এই চক সেইডোখৰ একদম কিনাৰত, সেই নৈখনৰ একদম কিমান তলত মানুহৰ ঘৰ আছে দেখিছেনে। আৰু আপোনালোকে কল্পনা কৰক এই মানুহখিনি কি অৱস্থা হ'ব, কাৰণ পূৰা ফুল হৈ গৈছিলে সেইডোখৰত। আৰু এতিয়া মই দলংখনৰ ইপাৰে দেখাইছোঁ, এইফালে দেখিছেনে কিমান সোঁত বৈছিলে, কিমান ওপৰলৈকে পানী উঠিছিলে। দেখিছেনে পূৰা কলগছ ভাঙি তেনেই চুৰমাৰ কৰি দিছিলে। আৰু এইডোখৰ হাইৱে কিনাৰৰ দেখা দেখিছেনে, জাজিৰ পৰা হাইৱে কিনাৰটো পূৰা ফালি দিলে। এডোখৰ মথাউৰি নিচিনাকৈ ভাগি যোৱাৰ নিচিনা হৈ গ'ল, আৰু সেই মানুহঘৰৰ ৱাল ভাগি গ'ল দেখিছেনে, এইফালে ৱাল ভাগি আছে, আৰু পূৰা খহাই লৈ গ'ল, চব খহাই লৈ গ'ল। আৰু গছৰ শিপা পূৰা ওলাই গ'লগৈ, আৰু এইডোখৰ ভাঙি দিলে। চব আৰু জাজি এইডোখৰ মেইন ৰাস্তাটো তেনেকৈ ভাঙি পেলালে। এইডোখৰ কালভাৰ্ট ওলাই গ'লগৈ। তো জাজিটো এইফালে জাজিৰ পৰা আমগুৰিলৈ অহা ৰাস্তাটো একদম মুখতে এইডোখৰ ভাঙিলে, আৰু এই দোকানখনৰ বহু ক্ষতি কৰিলে। ৱাল ভাঙি পিনি গোটেই টাইলছখিনি ওলাই গ'ল দোকানখনৰ, আগত দেখি থকা দোকানখনৰ এইখনৰ। আৰু এইফালে আছে বহুত বস্তু নষ্ট হ'ল। এইডোখৰ জৰাবাৰী দেখিছেনে কিমান পানী উঠিছিলে, কিমান পানী আছে দেখিছে এতিয়াও। এয়া, আৰু পানী ইয়ালৈকে উঠিছিলে। ফুটুকলাযোৰ মানে ৰাস্তাৰ ওপৰেদি বাগৰি গৈছিলে। এইফালে খান্দি থৈ দিছে অলপ, দেখিছেনে পূৰা পানী। এয়া চব কিমান ওপৰলৈকে পানী উঠিছিলে।